বৰাকবেলি হাইলাকান্দিত যি দুটা সম্প্ৰদায়ৰ মাজত যি এটা সংঘৰ্ষৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে, আমি প্ৰথমতে এই গোটেই ঘটনাটোক গৰিহণা জনাইছোঁ। পবিত্ৰ ৰমজান মাহ চলি আছে। ইছলাম ধৰ্মাৱলম্বী লোকে ৰমজান মাহত ৰোজা ৰখাৰ অৰ্থ হৈছে যে ত্যাগ বা সংযম। গতিকে জুম্মা নামাজৰ সময়ত যি ঘটনাটো অপ্ৰীতিকৰ ঘটনাটো সংঘটিত হৈছে, এইটো হ'ব লগা ঘটনা নাছিল। গতিকে এই বিষয়টো আমি নাভাবোঁ যে এইটো এটা সাম্প্ৰদায়িক কিবা ঘটনা হৈছে। এইটো দুষ্কৃতিকাৰীসকলে বহুদিনৰ পৰাই বিচাৰি আছে অসমত হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰিব লাগে। গতিকে সেই দুষ্কৃতিকাৰীসকলে যোৱাকালি এটা অপচেষ্টা কৰিছিল। গতিকে কোনো কাৰণতেতো আমি সাম্প্ৰদায়িক ৰং আমি দিব নিবিচাৰোঁ। আমি আমাৰ কৰ্মীসকলক ইতিমধ্যে আহ্বান জনাইছোঁ যে আপোনালোকে এই বিষয়টোক তৎপৰতাৰে সমাধানৰ এটা ব্যৱস্থা উলিয়াব লাগে। কোনো কাৰণতে কোনো যুক্তিতেই অসমত শংকৰদেৱ আদান ফকীৰৰ এই দেশত হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘৰ্ষ হওক, আমি কেতিয়াও কৰিব নিদিওঁ। আমি ৰাজ্য চৰকাৰক আহ্বান কৰোঁ, যিবিলাক দুষ্কৃতিকাৰী যোৱাকালিৰ ঘটনাটোৰ লগত জড়িত হৈ আছে, যিসকলে এই শিল দলিয়াদলিৰ পৰা আৰম্ভ কৰি গোটেই ঘটনাটোত জড়িত হৈ আছে, তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে। আৰু সেইসকলক চিনাক্তকৰণ কৰি হিন্দু হওক মুছলমান হওক, আমাৰ ক'বলগীয়া একো নাই। দুয়োটা সম্প্ৰদায়েৰে যিসকল জড়িত আছে প্ৰত্যেককে চিনাক্তকৰণ কৰি অতি শীঘ্ৰে চৰকাৰে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক শাস্তি বিহিব লাগে। আৰু এনেকুৱা ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে চৰকাৰে আগতীয়াকৈ কিছু স্পৰ্শকাতৰ অঞ্চলত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি যিমান দূৰ খবৰ পাইছোঁ যে হাইলাকান্দিৰ সেই অঞ্চলত এনেকুৱা এটা ঘটনা সংঘটিত হ'ব, তেনেকুৱা এটা ইনপুট আগৰ পৰাই চৰকাৰক দি থকা হৈ আছিলে। স্থানীয় ৰাইজেও কৈ আছিলে যে ইয়াতে চৰকাৰে নিৰাপত্তা প্ৰদান কৰিব লাগে বুলি, তাৰে স্থানীয় ৰাইজে কিছু চৰকাৰী বিষয়াক জনাই আছিলে। কিন্তু চৰকাৰৰ গাফিলতিৰ কাৰণে যোৱাকালিৰ এই ঘটনাটো সংঘটিত হৈছে। চাকৰি মই প্ৰথমে ক'লোঁ যে চৰকাৰৰ হাতত এটা ইনপুট আছিল। যোৱা সপ্তাহ ধৰি তাতে এটা অলপ উত্তেজনাময় পৰিৱেশ এটা চলি আছিল। গতিকে চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন আছিল, সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ কাৰণে যোৱাকালি ঘটনাটো সংঘটিত হৈছে। গতিকে আমি ভাবোঁ যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে কিছুসংখ্যক মন্ত্ৰী বিধায়কৰ জৰিয়তে কেৱল সাম্প্ৰদায়িক মন্তব্য দিয়াতে তেওঁলোকে ব্যস্ত। কেৱল অসমত হিন্দু মুছলমানৰ নামত কেনেকৈ ৰাইজক ভাগ কৰিব পৰা যায়, এই যে যোৱা ইলেকশ্যনৰ সময়ত আমি দেখা পাইছোঁ যে তেওঁলোকে কেৱল হিন্দু আৰু মুছলমানৰ নামত ভোট কেনেকৈ আয়ত্ব কৰিব পৰা যায়, ভোট কেনেকৈ কালেকশ্যন কৰিব যায়, তাতে তেওঁলোকে সদায় ব্যস্ত থাকে। আইন শৃংখলাই কওক বা অসমৰ উন্নয়নৰ দিশত তেওঁলোকৰ ক'তো তেওঁলোকৰ নজৰ নাই। যদি আইন শৃংখলাৰ বিষয়ে তেওঁলোকৰ নজৰ থাকিলেহেঁতেন, তেতিয়াহ'লে যোৱাকালিৰ এই ঘটনাটো সংঘটিত হ'ব নোৱাৰিলেহেঁতেন। কাৰণ এক সপ্তাহজোৰা এক উত্তেজনাময় পৰিৱেশ য'ত চলি আছিল, তাতে নিশ্চিতভাৱে DC বা SP বা চৰকাৰী বিষয়াই বা চৰকাৰী অন্যান্য যন্ত্ৰই তাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে এইটো কৰা নাই, ইচ্ছাকৃতভাৱে কৰা নাই বুলি আমি আপোনালোকৰ জৰিয়তে অভিযোগ উত্থাপিত কৰিব বিচাৰিছোঁ। কিন্তু আমি আশাবাদী যে সোণোৱাল চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিব। অসমৰ ক'তো, হাইলাকান্দিয়ে নহয়, অসমৰ কোনো জেগাতে যাতে সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, হিন্দু মুছলমানেই কওক বা অন্য জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়, তাৰ কাৰণে তেওঁলোকে প্ৰিকশ্যনাৰী মেজাৰ তেওঁলোকে ল'ব বুলি আমি আশাবাদী।